নমস্কাৰ বন্ধুসকল, এতিয়া আমি ওলাই আহি আছোঁ ধেমাজিৰ BCB কেয়াৰ হস্পিটেললৈ। তাত তাৰমানে মোৰ মানুহজনীৰ আজি এটা অপাৰেশ্যন কৰিব লাগিব। পেটত এটা 13 চেণ্টিমিটাৰ ডাঙৰ টিউমাৰ আছে আৰু ওলাই আহোঁতে এয়ে পালোহি গাঁৱৰ নামঘৰ, আৰু নামঘৰত এটা সেৱা কৰি থৈ যাওঁ বুলি সোমালে তাই। আৰু যাতে ভগৱানে সকলোখিনি ঠিকে ঠাকে চলাই নিয়ে আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে অপাৰেশ্যনটো ছাকচেছ হয় আৰু মানুহজনী সম্পূৰ্ণ সুস্থ হৈ ঘৰলৈ ঘূৰি আহিব পাৰে। আৰু এয়া নামঘৰৰ পৰা ওলাই আহিলোঁ। কথাটো হ'ল, প্ৰথমতে আমি গম পোৱা নাছিলোঁ যে তাইৰ পেটত ইমান এটা ডাঙৰ টিউমাৰ আছে। তাই কেতিয়াবা কয় গেছ হৈছে চাগে, পেটটো অলপ অলপ বিষায়, তাৰ কাৰণে টেবলেট খায় আৰু কিছু মুহূৰ্ততে ভাল পায়, গতিকে সেইভাগে আছিলে। কিন্তু ধেমাজিলৈ যাওঁতে এদিনাখনি ডক্টৰক দেখুওৱা হ'ল। ডক্টৰে ক'লে যে এটা আল্ট্ৰাচাউণ্ড কৰি চোৱা, আৰু আল্ট্ৰাচাউণ্ডত ধৰা পৰিলে এটা টিউমাৰ, আৰু তাৰ কাৰণে আজি মাতিলে অপাৰেশ্যনটো কৰিবৰ কাৰণে। আৰু এই মাকো লগত লৈ যাওঁ বুলি ধেমাজিত সোমালোঁ। আৰু আহি পাই গ'লোহি এয়া BCB কেয়াৰ হস্পিটেলৰ ফ্ৰণ্টত। এয়া BCB কেয়াৰ হস্পিটেল। ইয়াতে গাড়ী চাড়ী ৰখাই সোমাই আহিলোঁ BCB কেয়াৰ হস্পিটেললৈ আৰু এণ্ট্ৰি চেণ্ট্ৰি কৰি ল'লোঁ। তাই এয়া বহি আছে আৰু ওপৰত দিলে ছিট, ছেকেণ্ড ফ্ল'ৰত ছিট, জেনেৰেল ৱাৰ্ডতে ছিট লোৱা হ'ল। যিহেতু মানুহ চানুহ কম, বৰ বেছি হেঁচা নাই বুলি ক'লে, বৰ বেছি মানুহ নাই, গতিকে ইয়াতো চহী তহী যিখিনি যাৱতীয় কাম সেইখিনি কৰি লৈ পিনি বৰ্তমান এই ৱাৰ্ডত সোমাই এয়া বহি আছে। আৰু অপাৰেশ্যনৰ পৰা ওলাই আহিলে দেই, অপাৰেশ্যনটো হৈ গ'ল, ছাকচেছ হ'ল। এইডাল চাওকচোন টিউমাৰ, ইমান ডাঙৰ টিউমাৰ আছিলে, গমেই পোৱা নাছিলোঁ। গতিকে আপোনালোকৰো যদি কেতিয়াবা কিবা সমস্যা হয় তেতিয়া সোনকালে ডক্টৰক দেখাব। গম নোপোৱাকৈ কেতিয়াবা বহুত ডাঙৰ সমস্যা বা বেমাৰ হৈ যায়, গতিকে ৰৈ নাথাকিব, লগে লগে ডক্টৰক দেখাই প্ৰপাৰ চিকিৎসা কৰিব। আৰু আপোনালোকৰ সকলোৰে আশীৰ্বাদত এয়া তাই বৰ্তমান লাহে লাহে সুস্থ হৈ আহিছে। সকলোকে আকৌ এবাৰ ধন্যবাদ জনাই বাই বাই।